আজি আমি যিখন কিতাপৰ কথা পাতিম কিতাপখনৰ নাম হৈছে ভাৰতৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি A.P.J. আব্দুল কালাম। কিতাপখনৰ লিখক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ। গতিকে জানো হওকচোন ৩২ পৃষ্ঠাজোৰা এই কিতাপখনত আমি আব্দুল কালামৰ বিষয়ে কি জানিব পাৰোঁ। আব্দুল কালাম আব্দুল কালামৰ সম্পূৰ্ণ নামটো হ'ল আব্দুল ফকিৰ জয়নাল আবেদিন আব্দুল কালাম। তেখেতৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰত। পিতৃৰ নাম আছিল জয়নুল আবেদিন আৰু মাতৃৰ নাম আছিয়াম্মা আবেদিন। আব্দুল আছিল পৰিয়ালটোৰ আটাইতকৈ সৰু। আব্দুল কালামৰ পিতৃ এগৰাকী কৃষক আছিল। নাৰিকলৰ খেতি কৰিয়েই পৰিয়ালটো পোহপাল দিছিল। কালামৰ পিতৃ এগৰাকী বিশাল মনৰ অধিকাৰী লোক আছিল। তেওঁ পৰিয়ালটোক আৰাম বিলাসিতা অলসতা পৰিত্যাগ কৰি কিদৰে কৰ্মময় সুখী জীৱন যাপন কৰিব পাৰি তাৰ শিক্ষা দিছিল। যদি আপুনি আব্দুল কালামৰ এই জীৱনীখন পঢ়ে তেনেহ'লে আপুনি এই কথাবোৰৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ পাব যে আব্দুল কালামৰ পিতৃ মাতৃয়ে নৈতিক চৰিত্ৰ গঠনৰ ল'ৰা ছোৱালীক শৈশৱকালত কেনে আদৰ্শমূলক নীতি শিক্ষাৰে গঢ় দিছিল। মাতৃয়ে পুত্ৰক ব্যক্তিত্ব সম্পন্ন কৰি গঢ়ি তোলাৰ বাবে কি কৰিছিল, এই সকলোবোৰ কথা আপুনি জানিবলৈ পাব তেখেতৰ জীৱনীখন পঢ়িলে। জীৱনত সফল হ'বলৈ হ'লে 3টা কথা সদায় মনত ৰাখিব লাগিব: ইচ্ছা, বিশ্বাস আৰু আশাবাদী। মানুহে কিবা এটা বস্তু পাবলৈ বিচাৰিলে সেই বস্তুটো লাভৰ প্ৰতি তীব্ৰ আশা থাকিব লাগিব। বিচৰা বস্তু লাভ কৰিবৰ কাৰণে অন্তৰত তীব্ৰ বাসনা বা হেঁপাহ নালাগিলে সেই বস্তুটো যে ভৱিষ্যতে পোৱা হ'বই সেইটো নিশ্চিত হ'ব নোৱাৰি। কালামে সৰুতে আকাশত উৰি ফুৰা বিভিন্ন চৰাই, বিশেষকৈ চিলনী, ঈগল আদি দেখি আকাশত নিজেও উৰিব পাৰিম বুলি মনতে কল্পনা কৰিছিল আৰু সেই আশা পূৰণৰ বাবে কৰা কঠোৰ অনুশীলনৰ বাবে তেওঁ এদিন সফলো হৈছিল। মানুহ ভাগ্যৰ ওপৰত বিশ্বাসী নহয়, ভাগ্যক নিজে গঢ়ি তোলাৰ প্ৰতি আগ্ৰহী হ'ব লাগে। একান্ত নিষ্ঠা আৰু বিশ্বাসৰ বলতহে মানুহে নিজৰ ভাগ্য নিজে গঢ়ি তুলিব পাৰে। মনত তীব্ৰ বাসনা থাকিলে জীৱনত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি। নিষ্ঠা আৰু বিশ্বাস থাকিলেহে মানুহে নিজৰ ভাগ্য নিজে গঢ় দিব পাৰে। কালাম নিজৰ কৰ্মক লৈ, নিজৰ সপোনক লৈ ইমানেই একাগ্ৰ আৰু নিষ্ঠাৱান আছিল যে তেওঁক দেখি জ্যেষ্ঠ বিজ্ঞানীসকলে পগলা বুলি উপহাস কৰিছিল। কিন্তু এষাৰ কথা আছে যে এজন পগলাইহে ইতিহাস ৰচে। আপুনি নিজৰ কামত বিশ্বাস ৰাখি সততা আৰু নিষ্ঠাৰে আগবাঢ়ি যাওক, যেতিয়ালৈকে আপোনাক বেলেগে পগলা বুলি নকয়। আব্দুল কালাম এজন সাধাৰণ ঘৰৰ ল'ৰা আছিল। তেওঁ এজন সাধাৰণ ঘৰৰ ল'ৰা যদিও কালামৰ মনৰ ইচ্ছা আছিল অতি প্ৰবল। সৰুৰে পৰাই ইচ্ছা কৰিছিল ডাঙৰ হৈ ঈগলৰ দৰে আকাশত উৰিব আৰু মনৰ এই ইচ্ছা পূৰণ কৰিবলৈ তেওঁ কঠোৰ অনুশীলনো কৰিছিল। যদি আপুনি কিবা এটা বস্তু মনে প্ৰাণে বিচাৰে আৰু তাৰ বাবে কষ্ট কৰে, নিশ্চয় এদিন আপুনি সফল হ'ব। আব্দুল কালামো এদিন সফল হৈছিল। কলেজত পঢ়ি থকাৰ সময়ত তেওঁ ইঞ্জিনিয়াৰিং পঢ়াৰ কথা ভাবিছিল, কিন্তু সেয়ে বাস্তৱ হৈ নুঠিল। তেওঁ পদাৰ্থবিজ্ঞানক প্ৰধান বিষয় হিচাপে বাছি লৈ স্নাতক ডিগ্ৰী পঢ়িলে। 1954 চনত ছেণ্ট জোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানসহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িবৰ বাবে মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিত নামভৰ্তি কৰিলে। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু প্ৰবল ইচ্ছা শক্তিৰ বলত কালামে বহুতো অসাধ্য সাধন কৰি বিশ্ববন্দিত ব্যক্তিলৈ উন্নীত হৈছিল। কালামৰ দেশৰ প্ৰতি সেৱাৰ স্বীকৃতিৰূপে 1981 চনত তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰা হয়। 1982 চনত কালামে মাদ্ৰাছ আন্না বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ অফ ছায়েন্স সন্মান লাভ কৰে। 1990 চনত তেওঁক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। 1990 চনত যাদৱপুৰ বিশ্ববিদ্যালয়ে আব্দুল কালামক ডক্টৰ অফ ছায়েন্স উপাধি প্ৰদান কৰে। আব্দুল কালামৰ ডেকা শক্তিৰ ওপৰত প্ৰবল বিশ্বাস আছিল। তেওঁ যুৱ শক্তিৰ প্ৰেৰণাৰ বাবে বহুতো উপদেশমূলক বাণী আগবঢ়াইছে। তেওঁ কৈছে যে তাৎক্ষণিক আৰু কৃত্ৰিম সুখৰ পিছে পিছে দৌৰাৰ সলনি মহৎ উদ্দেশ্য সাধনৰ বাবে বেছি আত্মসৰ্গ কৰা হওক। এনেদৰে তেখেতে বহুতো উপদেশমূলক বাণী যুৱ শক্তিৰ বাবে আগবঢ়াই গৈছে। 1991 চনত মুম্বাইৰ MITয়ে কালামক ডক্টৰ অফ ছায়েন্স উপাধিৰে সন্মান যাচে। 1997 চনৰ গণতন্ত্ৰ দিৱসত তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন আগবঢ়োৱা হয়। 2002 চনৰ 15 জুলাইত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী হিচাপে ডক্টৰ A.P.J. আব্দুল কালামে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচিত হয় আৰু 25 জুলাইত তেওঁ ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কালামে উন্নত ভাৰতৰ স্বপ্নক বাস্তৱ ৰূপত পৰিণত কৰাৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল। কালামে 2020 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি বিকশিত কৰি ইয়াক বিশ্বৰ 4ৰ্থ স্থানলৈ আগবঢ়াই নিয়াৰ আশা কৰিছিল। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কালামে উন্নত ভাৰতৰ স্বপ্নক বাস্তৱ ৰূপত পৰিণত কৰাৰ বাবে জনসাধাৰণক আহ্বান কৰিছিল।
কালামে 2020 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি বিকশিত কৰি ইয়াক বিশ্বৰ চতুৰ্থ স্থানলৈ আগবঢ়াই নিয়াৰ আশা কৰিছিল। কালামৰ বিষয়ে মন্তব্য কৰি তেওঁৰ একালৰ সহযোগী কে ৰামৰাৱে উল্লেখ কৰিছে যে ডক্টৰ কালাম হ'ল এজন শান্ত নম্ৰ ভদ্ৰ ব্যক্তি। বিয়াহিক আড়ম্বৰতাক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে মানুহজনৰ অন্তৰত লেখ মানুহ অহংকাৰ নাই। তেওঁ যে মুছলমান নিজৰ আচৰণৰ দ্বাৰা সেইটো কেতিয়াও প্ৰদৰ্শন কৰা নাই। সকলো সময়তে মাত্ৰ নিজক ভাৰতীয় হিচাপেহে পৰিচয় দি ভাল পায়। তেওঁ গীতা আৰু কোৰাণক সমানে শ্ৰদ্ধা কৰে। 2007 চনৰ জুলাই মাহত আব্দুল কালামে ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি কাৰ্যকাল অন্ত পৰাৰ পিছত কালামে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট শ্বিলং, আহমেদাবাদ আৰু ইন্দোৰত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ লগে লগে আন্না বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত এৰম্পু ইঞ্জিনিয়াৰিং কলেজ আৰু লগতে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ মেনেজমেণ্ট টেকন'লজি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তথ্য প্ৰযুক্তি বিজ্ঞান বিষয়ৰ পাঠদান কৰে। আব্দুল কালাম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন বিজ্ঞানী আছিল। তেওঁৰ কৰ্মপ্ৰেৰণা, একাগ্ৰতা আৰু অতুলনীয় দেশপ্ৰেমে দেশৰ অগণন নতুন প্ৰজন্মক সন্মোহিত কৰে। 2015 চনৰ 27 জুলাইত কালামে অতিথি অধ্যাপক ৰূপে শ্বিলঙৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট অৱ মেনেজমেণ্ট প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ দি থাকোঁতেই হঠাতে ঢলি পৰে আৰু তাতেই ৰাতি 8:30 মান বজাত 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি A.P.J. আব্দুল কালাম। লিখক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ। প্ৰায় 32 পৃষ্ঠাজোৰা এই কিতাপখনৰ পৰা আজি আমি আব্দুল কালামৰ বিষয়ে বহুতো কথা জানিবলৈ পালোঁ। যদি আপুনি এই কিতাপখন পঢ়ে তেনেহ'লে আপুনি আব্দুল কালামৰ বিষয়ে আৰু বহুতো কথা জানিবলৈ পাব। আজি আমাৰ এই ভিডিঅ'টোৰ সহায়ত আব্দুল কালামৰ এই জীৱনীখন পঢ়ি তাৰ এটা সাৰাংশ প্ৰস্তুত কৰি আপোনালোকৰ বাবে আগবঢ়ালোঁ। আৰু নিশ্চয় আপুনি আজিৰ এই ভিডিঅ'টো ভাল পালে বুলি আশা থাকিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে এটা কমেণ্ট কৰিব যে আপুনি আমাৰ এই ভিডিঅ'টো কেনে পালে। আৰু যদি আপুনি আব্দুল কালামৰ জীৱনৰ বিষয়ে বিস্তৃতভাৱে জানিব বিচাৰিছে তেনেহ'লে তেখেতৰ জীৱনীসমূহ আপুনি অধ্যয়ন কৰিব পাৰে। গতিকে আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।